কৰিছোঁ যিহেতুকে মই এই সন্মান লাভ কৰাৰ আজি কেইবাদিন ধৰি যদিও মই বিভিন্ন অনুষ্ঠানত মোক সম্বৰ্ধনা অনুষ্ঠান পাতিছে, কিন্তু প্ৰথম আপোনালোকৰ চেনেলে আহি পেলাই মোৰ পৰা ইণ্টাৰভিউ লৈছে, মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত মোৰ এচিভমেণ্ট বুলি মই ক'ব নিবিচাৰোঁ, এইটো ডাঙৰ এচিভমেণ্ট এটা আমাৰ চাহ জনজাতি নিষ্পীড়িত লোকসকলৰ বাবে আৰু পৰজন্মৰ বাবে। ইয়াত মই প্ৰথমতে কাশীনাথ স্বৰ্গীয় কাশীনাথ বিশলদেৱক মই অন্তৰেৰে শ্ৰদ্ধা জনাওঁ। আজি তেখেতৰ বহুতখিনি কণ্ট্ৰিবিউশ্যন এই অনুষ্ঠানটোত প্লাছ আমাৰ সমাজসেৱী সংগঠনটোত আছে। ইয়াত যিসকল মোৰ এমপ্লয় আছিল, প্ৰদীপ ৰাউত, বাবলু, সন্তোষ প্ৰধান, গৌৰাংগ প্ৰধান, কুকলু, সমীৰ পাল, এইসকলৰ যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে। এইসকল মোৰ লগত আজি NGO এটা আছিল, আমাৰ নীলাঞ্চল নিৰ্মাণ সাংস্কৃতিকা পৰিষদ। সেই NGOটো 2001 আৰু 2002 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু আৰম্ভণিতে আমাক যথেষ্ট এজন ব্যক্তিয়ে মোক হেল্প কৰিছিল। তেখেতৰ নামটো নোলোৱাকৈ মই থাকিব নোৱাৰোঁ। তেখেত হ'ল নুৰ আমিন চৌধুৰী, বহুমুখী আৰু কৃষি সমাজ কল্যাণ সমিতি। তেখেতৰ যথেষ্ট অৰিহণা ইয়াত আছে। তেখেতে মোক সৰ্বপ্ৰথমে গুজৰাট, দিল্লী, মিনিষ্ট্ৰি অফ টেক্সটাইল, মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, মিনিষ্ট্ৰি অফ ইয়থ, মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছ, এইবোৰ ডিপাৰ্টমেণ্টত মোক পৰিচয় কৰাইছিলে। আৰু তেখেতেই দেখিছিলে যে মানে নহয় এই পিছপৰা অঞ্চলত নিতাই প্ৰধান এজন যুৱক, যিজন নেকি মানে সমাজৰ কাৰণে কিছু কৰিব পাৰিব। তেখেতৰ যথেষ্ট এটা সাহস আৰু যথেষ্ট এটা মানে উদ্যম স্পিৰিট আছে। গতিকে তেখেতৰ যিখিনি অৰিহণা আছে মই পাহৰিব নোৱাৰোঁ। তেখেতক মই সদায় চেলুট কৰোঁ। স্বৰ্গীয় কাশীনাথ বিশলদেৱ ছাৰক মই প্ৰণাম কৰোঁ। তেখেতসকলৰ যথেষ্ট অৰিহণা আছে আৰু লগতে মোৰ এমপ্লয়সকলৰ আছিল। আজি 2001 আৰু 2002 চনৰ পৰা যেতিয়া এই স্বেচ্ছাসেৱী সংগঠনৰ যোগেদি আমি ভাৰত চৰকাৰৰ আৰ্থিক সাহায্যত বিভিন্ন ধৰণৰ আমি কাম কৰিছিলোঁ। স্কিল ডেভেলপমেণ্ট, ASI, ৱৰ্ক স্কিল ডেভেলপমেণ্ট, মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা। তাৰপাছত শ্বৰ্ট ষ্টে হোম, অল্পকালীন নাৰী গৃহ, য'ত নেকি আছিল ক্ৰাফ্ট ট্ৰেইনিং চেণ্টাৰ, মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ, তেখেতসকলক আৰ্থিক সাহায্য। বহুত ল'ৰা ছোৱালী আজি সংস্থাপন হৈছে আৰু শ্বৰ্ট ষ্টে হোমত থাকি বহুত নাৰী, দেশৰ নাৰীবিলাকো আৰু ছোৱালীবিলাকো সংস্থাপন হৈছে। আমাৰ যোগেদি বিভিন্ন ধৰণৰ গছ গছনি লগা হৈছে। আমাৰ এই সন্থাটোৰ যোগেদি ৰাইজৰ সহায় সহযোগত আমি বিভিন্ন ধৰণৰ পিছপৰা লোকৰ, নিষ্পীড়িত লোকৰ, জনজাতি লোকৰ আমি কাম কৰি আহিছোঁ। আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আমি জগাই তুলিছোঁ। মানুহখিনি আত্মনিৰ্ভৰশীল হৈছে। তাৰোপৰি আমি শিক্ষাৰ ক্ষেত্ৰতো আমি গুৰুত্ব দিছোঁ। শিক্ষাৰ অবিহনে এই পৃথিৱীত একো নাই। শিক্ষাৰ দিশত আমি আজি 1989 5 মে'ত আমি আৰম্ভ কৰিছিলোঁ এই বিদ্যালয়খন। এই সকলৰ যিসকল মানে শুভাকাংক্ষী আছে, শুভাকাংক্ষীসকলৰ আৰু এই আমাৰ শিক্ষকসকলৰ আৰু ওচৰ পাজৰত থকা মানুহসকলৰ সহায় সহযোগত আমি এইখন স্কুল গঢ়ি তুলিছিলোঁ। তেতিয়া আমি 10 বছৰ স্কুলখনত আমি নহয় ফ্ৰী অফ কষ্ট, য'ত নেকি বিনামূল্য মানে পাঠদান দি আছিলোঁ। দিনক দিনে আমাৰ সুবিধা অসুবিধাবোৰ চাই আমি কিছু এটা মানে নহয় আমি ফিজ যিটো নেকি মানে নহয় মাহেকীয়া মানে নহয় মাচুল বুলি কোৱা হয়, আমি লাগু কৰিলোঁ। তাতো 40জনমান ল'ৰা ছোৱালী মানে নহয় বিনামূলীয়াকৈ পঢ়ি আছে। আমি বিনামূলীয়া সিহঁতক কিতাপ পত্ৰ আমি দি আছোঁ আৰু সেই ল'ৰা ছোৱালীবোৰ আজি এই বিদ্যালয়ৰ পৰা কমেও 5জন ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, ডাইৰেক্টৰ হৈছে, বিভিন্ন বাগানত মেনেজাৰ হৈছে। তাতকৈ গৌৰৱ আৰু একো নহয়। কিন্তু হঠাৎ মই যেতিয়া ছ'চিয়েল ছাৰ্ভিচ ওপৰত এটা থেচিছ লিখিছিলোঁ, কিন্তু 2016ত ভাবিছিলোঁ কিবা এটা মই এৱাৰ্ড পাম। কিন্তু মই সপোনত ভবা নাছিলোঁ যে মানে নহয় ডক্টৰেট ডিগ্ৰী আমেৰিকা ইণ্টাৰনেশ্যনেল আমেৰিকাৰ পৰা যে মানে মোক মানে নহয় ডক্টৰেট ডিগ্ৰী সন্মান প্ৰদান কৰিব বুলি। যিদিনা মোক মানে নহয় আহিলে খবৰ, সেইদিনা মই মানে নহয় 10 তাৰিখে 10 জুনত আছিল প্ৰগ্ৰাম। মই ইয়াৰ পৰা 9 তাৰিখে গুচি গ'লোঁ। যিটো সন্মান তাত যাচিলে সঁচাকৈ মই প্ৰকাশ কৰিব নোৱাৰোঁ। এইটো মানে স্পীচলেছ।
আৰু মই ভাবিছোঁ এইটো মোৰ বাবে ডিগ্ৰীটোৱেই ডাঙৰ কথা নহয়, মানুহ কিছু কৰণীয় আছে, মানুহ জন্ম পালে পৃথিৱীতে সমাজৰ কাৰণে এই দেশৰ কাৰণে কিছু এটা কৰি থৈ যাব লাগিব, ডিগ্ৰীটোৱেই ডাঙৰ কথা নহয়। কিন্তু বিধাত এটা কথা আছিল, ফালকা ইচ্ছা মাতকা ৰহি ইনচান জেইচা কাম কাৰেগি ওচা ফাল দেগা ভগৱান এহাই গীতা। হয়, দেখিব পোৱা গৈছে আপোনাক বহুত ধৰণৰ এনেকুৱা সমাজ আছে, তেনেকুৱা সভা সমিতি আছে, তাতে আপোনাক সন্মান যাচিছে, সেই বিষয়ে কি কয় আপুনি? মই তেখেতসকলক সৰ্বপ্ৰথমে মই আমাৰ শিক্ষক যিটো বৃন্দ আছে, শিক্ষক বৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। যিহেতুকে পোনপ্ৰথমবাৰে মই যেতিয়া নহয় এই ডিগ্ৰীটো লৈ আহোঁ দিল্লীৰ পৰা, ৰাজেন্দ্ৰ ভৱনত অনুষ্ঠিত হৈছিল, তাৰ পৰা যেতিয়া মই সন্মানিত হ'লোঁ ডক্টৰ উপাধিৰে, অহাৰ লগে লগে এখেতসকলে মোক নহয় সম্বৰ্ধনা অনুষ্ঠান এটা পাতিছিল। সম্বৰ্ধনা অনুষ্ঠানত নহয় মই উপস্থিত হৈ যিখিনি সিহঁতে মোক সন্মান যাচিলে, মই এইটো চিৰকৃতজ্ঞ। তাৰ পাছত আমাৰ বিদ্যালয় পৰিচালনা সমিতি উলহ মালহেৰে কলাগুৰু বিষ্ণুপ্ৰসাদ দিৱস যিদিনা আমি বিদ্যালয়ত পাতিছিলোঁ, প্ৰত্যেক বছৰে আমাৰ যিখিনি হেৰিসকল আছে, মহান ব্যক্তিসকল আছে, তেখেতসকলৰ যিসকল নহয় সেইসকলৰ আমি অনুষ্ঠান পাতোঁ। এই অনুষ্ঠানত তেখেতসকলে এই সন্মানৰ এটা মই যোগ্য যদিও নাছিলোঁ, মোক সন্মান দিছিল। তাৰ লগত আমাৰ এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিটো কেন্দ্ৰীয় কমিটি আছে, তেখেতসকলকো মোক সেইদিনা সন্মান যাচিছিল, এখন পুস্তকো দিছে। গতিকে তেখেতসকলৰ প্ৰতিও মই নহয় সঁচাকৈ মোৰ অন্তৰ ফালৰ পৰা মই নহয় আনন্দিত, প্লাছ মই তেখেতসকলক নহয় আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ পাছত চালনা ৱেলফেয়াৰ চেণ্টাৰ, তাত আমাৰ অসম কল্যাণ সমিতি যিটো আছে, কল্যাণ আশ্ৰমৰ নগাঁও জিলাৰ সভাপতি